নমস্কাৰ আজি সৰস্বতী পূজা আজি হয়তো সকলোতে সৰস্বতী পূজা উদযাপন কৰা হৈছে মই সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি এটা খুব ইন্টাৰেষ্টিং কথা বা অলপ বেলেগ ধৰণৰ কথা এটা আলোচনা কৰিব কাৰণে মই ভিডিঅটো বনালো আমি বহুতে ভাবি থাকো মই নিজেও ভাবিছিলো যে সৰস্বতীক কেৱল ভাৰততেই জ্ঞানৰ দেৱী হিচাপে বা সংগীতৰ বা কলাৰ দেৱী হিচাপে মান্যতা প্ৰদান কৰি তেওঁ সন্মান প্ৰদৰ্শন কৰা হয় বা উপাসনা কৰা হয় কিন্তু তেনে নহয় বিশ্বৰ অন্যান্য বহুত দেশ আছে য'ত সৰস্বতীক জ্ঞানৰ বা শিল্পৰ বা কলাৰ বা সংগীতৰ দেৱী হিচাপে সন্মান কৰা হয় আৰু উপাসনা কৰা হয় এটা সময় আছিল যেতিয়া ভাৰতৰ সভ্যতা সংস্কৃতি পৰম্পৰাই ইয়াৰ পৰিসীমা অতিক্ৰম কৰি অন্যান্য দেশকো প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছিল যদিও সময়ৰ গতিত সেয়া কিছু কমি গ'ল তথাপিও তাৰ প্ৰভাৱ এতিয়াও আমি দেখিবলৈ পাওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ মুছলমান দেশখনেই হৈছে ইণ্ডোনেছিয়া আৰু এই ইণ্ডোনেছিয়াই সৰস্বতীক আমাৰ ভাৰতত যেনেকৈ আমি জ্ঞানৰ দেৱী হিচাপে উপাসনা কৰোঁ ইণ্ডোনেছিয়াত ঠিক একেই ধৰণে জ্ঞানৰ দেৱী হিচাপে বিদ্যাৰ দেৱী হিচাপে সৰস্বতীক সন্মান প্ৰদৰ্শন কৰে আৰু উপাসনা কৰে তাৰ এটা উদাহৰণ হ'ল যে আমেৰিকা যুক্তৰাষ্ট্ৰত ইণ্ডোনেছিয়াৰ যি দূতাবাস আছে সেই দূতাবাসৰ সন্মুখত দেৱী সৰস্বতীৰ প্ৰায় 16 ফুটমান ওখ এটা প্ৰতিমূৰ্তি সাজিছে আৰু তলত তিনিটি শিশুৱে অধ্যয়ন কৰি থকা এটা প্ৰতিমূৰ্তি খুব ধুনীয়াকৈ সাজি তুলিছে ইয়াৰ পৰা গম পোৱা যায় যে ইণ্ডোনেছিয়াই সৰস্বতীক কি ধৰণে ভাবে বা কি ধৰণে মান্যতা প্ৰদান কৰে আৰু এই গোটেই ষ্টেচুটো বা এই গোটেই প্ৰতিমূৰ্তিটো ইণ্ডোনেছিয়াই আমেৰিকাক উপহাৰ হিচাপে আগবঢ়াইছিলে আৰু নিজৰ দূতাবাসৰ সন্মুখত সাজিছিলে আৰু যেতিয়া এই প্ৰতিমূৰ্তি বা ষ্টেচুটো যেতিয়া আমেৰিকাত সাজিছিলে তেতিয়া ইণ্ডোনেছিয়াই কৈছিল দি ষ্টেচু চিম্বলাইজ ভেলু ডেট পেৰেলেল কি প্ৰিন্সিপলছ অফ ইণ্ডোনেছিয়া এণ্ড USA ৰিলেশ্যনছ অৰ্থাৎ ইণ্ডোনেছিয়া আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰত সৰস্বতী এই প্ৰতিমূৰ্তিটোক এটা চিম্বল হিচাপে তাক প্ৰতিষ্ঠা কৰিছে ঠিক তেনেকৈ যদি আমি চাওঁ ম্যানমাৰৰ সৰস্বতীক থোৰা থাদি অলপ উচ্চাৰণটো ভুল হ'ব পাৰে থোৰা থাদি নামেৰে উপাসনা কৰে আৰু ম্যানমাৰতো বিশ্বাস কৰে যে সৰস্বতীয়ে বৌদ্ধ ধৰ্মৰ যিবিলাক ধৰ্মগ্ৰন্থ আছে সেইসমূহক ৰক্ষা কৰি আছে আৰু ম্যানমাৰৰ ছাত্ৰ ছাত্ৰীও আমাৰ ভাৰতৰ দৰে সৰস্বতীক শ্ৰদ্ধা জ্ঞাপন কৰে আৰু প্ৰাৰ্থনা পৰীক্ষা কৰা বিভিন্ন সময়ত সৰস্বতীক সেৱা সৎকাৰ কৰে থাইলেণ্ডত সৰস্বতীক সুৰাটস্বতী নামে বা ঠিক অকণ প্ৰনাউন্সিয়েশ্যনটো বেলেগ ধৰণৰ সুৰাটস্বতী হিচাপে উপাসনা কৰে আৰু ইয়াতো জ্ঞানৰ দেৱী হিচাপেই সৰস্বতীক মানে সন্মান কৰে বা উপাসনা কৰে কম্বোডিয়াত মা সৰস্বতীক ভাগীশ্বৰী বা ভাৰতী হিচাপে উপাসনা কৰে আৰু সেই দেশত অৰ্থাৎ কম্বোডিয়াত সৰস্বতীক বাগ্মিতা সাহিত্য আৰু সংগীতৰ দেৱী হিচাপে মান্যতা প্ৰদান কৰিছে ঠিক তেনেকৈ আমাৰ উত্তৰ দিশত থকা চীন দেশত সৰস্বতীক বিনকেনটিয়ান নামেৰে জনা যায় আৰু সৰস্বতীও সেই মানে চীন দেশত বৌদ্ধ ধৰ্মৰ এক পবিত্ৰ বা বৌদ্ধ ধৰ্মৰ যিবিলাক ধৰ্মগ্ৰন্থ আছে তাত সৰস্বতীৰ বিষয়ে বহুত ঠাইত উল্লেখ আছে আৰু যথেষ্ট সন্মান প্ৰদৰ্শন কৰে ঠিক তেনেকৈ জাপানত সৰস্বতীক বেনজাটিন হিচাপে উপাসনা কৰে ইয়াতো কি হৈছে বৌদ্ধিক ক্ষেত্ৰত আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত উপাস্য দেৱতা হিচাপেও ইয়াত সৰস্বতীক সন্মান প্ৰদৰ্শন কৰে ঠিক তেনেকৈ তিব্বেততো য়াংচান মা বুলি সৰস্বতীক উপাসনা কৰা হয় ইয়াতো জ্ঞানৰ দেৱী হিচাপে উপাসনা কৰে অৰ্থাৎ ঠাই বিশেষে সৰস্বতীক ভিন্ন নামেৰে জনা যায় যিহেতু আমাৰ ভাষাবিলাক বেলেগ বেলেগ হৈছে সংস্কৃতি বেলেগ বেলেগ হৈ গৈছে ঠাই বিশেষে সৰস্বতীক ভিন্ন নামেৰে জনা যায় যদিও সকলো দেশতেই মই যিখিনি উল্লেখ কৰিলোঁ যে ম্যানমাৰ থাইলেণ্ড ইণ্ডোনেছিয়া জাপান তিবেত চীন দেশ এই সকলো দেশতে সৰস্বতীক জ্ঞানৰ দেৱী হিচাপে উপাসনা কৰে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ